হোজাইত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। পানীত পৰি মৃত্যু এগৰাকী 14 বছৰীয়া কিশোৰৰ। মৃত যুৱকজন ভূঞাপট্টিৰ মেহবুৰ আলম বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। ল'ৰাই গৈ যেতিয়া সি পানীত জাপ মাৰিলে তেতিয়া গৈ তাৰ গাৰ্জেনক ক'লে। গাৰ্জেনে দৌৰি আহিলে। পিছত মই ওচৰৰ মানুহ আমি খুন্দি আহি লগে লগ থানালৈ ফোন কৰিছোঁ। থানালৈ ফায়াৰ ব্ৰিগেড, এম্বুলেঞ্চ, থানা চব আহি ৰক্ষা বাহিনী প্ৰায় 10 মিনিটৰ ভিতৰত তেওঁলোকে আহি ৰক্ষা কৰিলে। পিছত লাশ মানে কেইজনক পালে পানীত আপোনাৰ 3জন, মানে 2জন ওপৰত আছিলে, এজন সি মানে পানীত পৰিলে আৰু 2জন লৈ পিছত গাৰ্জেনক যাই ক'লে। ল'ৰাটোৰ নাম কি আছিলে? পানীত মানে গা ধুবলৈ দিছে। ইয়াতো খোলা মাটি, খোলা কোনো বেৰা চেনা নাই, খোলা মুকলি জেগাটো সিহঁতে মানে আহিছে যে আমি গা পা ধুওঁ। অলপ হেৰি আছে মোটামুটি। ল'ৰাটোৰ নাম কি আছিলে? ল'ৰাৰ ভিতৰত এটাই গৈ জাপ মাৰিছে যে আমি গা ধুম, গঞ্জিখন পুখুৰীৰ ওচৰত ৰাখিছে। ল'ৰাটোৰ নাম কি আছিলে? ল'ৰাটোৰ নাম নামটা কি জানে? মাহেবুৰ ৰহমান। কোন জেগা হয় এইটো? কোন জেগা হয় এইটো? ভূঞাপট্টি, বৰপুখুৰী ভূঞাপট্টি। কওকচোন ঘটনাটো কি হৈছিলে? ইয়াতে খেলি আছিলে, নামটো কি ক'লে? ল'ৰাটোৰ নামটো কি ক'লে? আৰু ঘৰটো ক'ত আছিলে? ভূঞাপট্টি। মানে এইটো কি মানে ছুইচাইড নে কিবা বেলেগ ধৰণৰ? নিজে পানীতে অলপ মানুহটো ল'ৰাটো মাথাটো হেৰি আছে বুলি কৈছে মানুহে। নিউজ ডেস্ক HD লাইভ হোজাই।